নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেল ডিটেক অনলাইনলৈ আৰু আজি আপোনালোকৰ বাবে অসম পুলিচৰ এক্সামত আহিবলগীয়া কেইবাটাও গুৰুত্বপূৰ্ণ কোৱেশ্যন লৈ আহিছো সেই কোৱেশ্যনসমূহ আপোনালোকে ভালদৰে চাব আহক তেলে পলম নকৰি আমি ভিডিওটো আৰম্ভ কৰো প্ৰথম কোৱেশ্যনটো আছে আজি আপোনালোকৰ প্ৰথম আধুনিক যুগৰ উপন্যাসখনৰ নাম আৰু ইয়াৰ অপচন আছে ক ভানুমতি খ এৰাবতৰ সুৰ গ মাকাম আৰু ঘ মিৰি জিয়ৰি আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ক ভানুমতি আহক তেলে আমি নেক্সট কোৱেশ্যনলৈ যাওঁ নেক্সট কোৱেশ্যন আছে আজি আপোনালোকৰ 2 নম্বৰ প্ৰথম অসমীয়া মহিলা আলোচনীখনৰ নাম আৰু ইয়াৰ অপচন আছে ক নন্দিনী খ ঘৰ জেউতি গ বৰ্ণালী আৰু ঘ লৰা বন্ধু আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে খ ঘৰ জেউতি আহক তেলে আমি নেক্সট কোৱেশ্যনলৈ যাওঁ আজি 3 নম্বৰ কোৱেশ্যনটো হ'ল আপোনালোকৰ অসমীয়া নাট্য সাহিত্যৰ ৰচক ইয়াৰ অপচন আছে ক সত্যেন্দ্ৰনাথ শৰ্মা খ মহাবাহু দাস গ ডিম্বেশ্বৰ নেওগ আৰু ঘ ডিম্বেশ্বৰ বৰা আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ক সত্যেন্দ্ৰনাথ শৰ্মা আপোনালোকে দেখিছে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ক সত্যেন্দ্ৰনাথ শৰ্মা আহক তেলে আমি নেক্সট কোৱেশ্যনলৈ যাওঁ নেক্সট কোৱেশ্যনটো আছে যে আপোনালোকৰ 4 নম্বৰ কথা গীতাৰ ৰচক হ'ল ইয়াৰ অপচন আছে ক ৰাম সৰস্বতী খ মহেন্দ্ৰ কন্দলি গ ভট্টদেৱ আৰু ঘ মাধৱদেৱ আৰু ইয়াৰ শুদ্ধ উত্তৰটো আপোনালোকে তলত কমেন্ট কৰি জনাওক মই নেক্সট ভিডিওত যিসকলে শুদ্ধ উত্তৰ দিয়ে তেওঁলোকৰ নামসমূহ ক'বলৈ চেষ্টা কৰিম আৰু যদি এতিয়ালৈকে আপোনালোকে আমাৰ ভিডিওটো চাই আছে ভিডিওটো এটা লাইক কৰি দিব আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই ৰঙা সাবস্ক্ৰাইবৰ বাটনটো টিপি চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব কিয়নো আমাৰ চেনেলত অসম পুলিচৰ এক্সামত আহিবলগীয়া এনে ধৰণৰ কোৱেশ্যনৰ ভিডিও আহি থাকিব আহক তেলে আমি নেক্সট কোৱেশ্যনলৈ যাওঁ আজি 5 নম্বৰ কোৱেশ্যনটো আমাৰ কি আছে ইয়াতে আপোনালোকে দেখিছে আজি 5 নম্বৰ কোৱেশ্যনটো হ'ল বিনা বৰুৱা কোন ব্যক্তিৰ ছদ্ম নাম আৰু ইয়াৰ অপচন আছে ক নলিনীবালা দেৱী খ ৰীতা চৌধুৰী গ ডক্টৰ বিৰিঞ্চি কুমাৰ বৰুৱা ঘ নৱকান্ত বৰুৱা আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গ ডক্টৰ বিৰিঞ্চি কুমাৰ বৰুৱা আহক তেলে আমি নেক্সট কোৱেশ্যনলৈ যাওঁ নেক্সট কোৱেশ্যন আছে আজি আপোনালোকৰ অসমীয়া ভাষা উৎপত্তি হোৱা পাকিটটো হ'ল ক পৌষাচী পাকিট খ লালুং পাকিট গ মাগধী পাকিট আৰু ঘ মহাৰাষ্ট্ৰীয় পাকিট আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গ মাগধী পাকিট আপোনালোকে দেখিছে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গ মাগধী পাকিট আৰু আপোনালোকৰ প্ৰশ্নটো আছিল প্ৰথম সাহিত্য সভাৰ সভাপতি কোন আছিল আৰু ইয়াৰ অপচন আছিল ক বিৰিঞ্চি কুমাৰ বৰুৱা খ পদ্মনাথ গোহাঁইশ্ৰী বৰুৱা গ আনন্দৰাম বৰুৱা ঘ লক্ষ্মীনাথ বেজবৰুৱা আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে খ পদ্মনাথ গোহাঁইশ্ৰী বৰুৱা কালি সোধা আপোনালোকৰ প্ৰশ্নটোৰ উত্তৰ আহক তেলে এই প্ৰশ্নটোৰ কোনে শুদ্ধ উত্তৰ দিলে সেইখিনি আপোনালোকক মই দেখুৱাই দিওঁ এটা আপোনালোকে দেখিছে লক্ষীকান্ত তেওঁ শুদ্ধ উত্তৰ দিছে 3 নম্বৰ কোৱেশ্যনৰ এনসাৰ বি টো শুদ্ধ বুলি কৈছে অৰ্থাৎ খ টো শুদ্ধ বুলি কৈছে আৰু পিঞ্চি দেৱীয়ে দিছে শুদ্ধ উত্তৰ আৰু ইয়াতে দেখিছে ডেকা হিতেন নামৰ জনে শুদ্ধ উত্তৰ দিছে তেলে আজিলৈ ভিডিওটো ইমানে ধন্যবাদ জয় অসম জয় হিন্দ